Hello guys, welcome to Rinku's Blog. মই আছো বৰ্তমান লখিমপুৰত। আজি মই আপোনালোকক লখিমপুৰৰ দুটা সুন্দৰ মন্দিৰ দেখাবলৈ লৈ যাম। এইজন হৈছে আমাৰ হেণ্ডছম মহা। বৰ্তমান গণেশ মন্দিৰলৈ গৈ আছো আমি। এয়া হৈছে নৰ্থ লখিমপুৰৰ গণেশ মন্দিৰ। ভিতৰত সোমাই কাছৰ পোৱালি এটা দেখিলোঁ। মন্দিৰটোৰ সন্মুখত বিভিন্ন ধৰণৰ ফুল ৰোপণ কৰিছে, সৰুকৈ পাৰ্কৰ দৰে সজাই তুলিছে। নিগনি, এইবিলাক বগা নিগনি, নিগনি চাপ, বগা নিগনি, আৰু এইফালে শহাপহু আছে। এইটো হৈছে মাহিলোৱা বৰ্ণপ।
এতিয়া আমি দুৰ্গা মন্দিৰলৈ গৈ আছোঁ। দুৰ্গা মন্দিৰ সন্মুখত ধূপ চাকি লৈ ল'লোঁ। এয়া হৈছে দুৰ্গা মন্দিৰ। মন্দিৰটোৰ ওপৰৰ ভাগত মা দুৰ্গাৰ প্ৰতিটো অৱতাৰ দেখুৱাবলৈ চেষ্টা কৰিছে। এইখন হৈছে মাহীৰ দোকান। ইয়াৰ পৰা লখিমপুৰৰ লোকেল মিঠাতেল 2 লিটাৰ ঘৰলৈ বুলি কিনি ল'লোঁ। তাত 40 টকা আছে ঘূৰাই দে। তাত 40 টকা আছে এটা মোবাইলৰ